হেল্ল' ভণ্টি কথা শুনা কান্তি মোবাইলত কিয় কথা পতা হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আশা কৰোঁ ভালেই নিশ্চয় আপোনালোকে চাই আছে আপোনালোকৰ নিজৰ চেনেল নামটো কি জানেই তেন্তে ব'লক আৰম্ভ কৰোঁ আজিৰ কাম লৈ কত ভগৱান আল্লাহ চাওক পাই গ'লোহি আৰু আপোনালোকক দেখুৱাই যাম কৈ যাম কিন্তু আজিৰ মেইন জেগাখনৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ কাৰণ আগতে এই জেগাখিনি দেখুৱাইছোঁ কিন্তু জেগা একেই ঠাই একেই বতৰ একেই জলবায়ু একেই কিন্তু অনুভৱটো আজি অকণমান হ'লেও বেলেগ হ'ব তেনে পলক এনজয় কৰি যাওক আৰু উপভোগ কৰি যাওক জীৱনৰ কিছু নান্দনিক মুহূৰ্ত আজি আপোনালোকক লৈ আহিছোঁ মই ইতিহাস প্ৰসিদ্ধ এডোখৰ জেগা যিখন জেগা আপোনালোকে মানে ইতিহাস বা মোবাইল হোৱাটছএপ বিভিন্ন শুনিছে কিন্তু আজি আপোনালোকক মই প্ৰত্যক্ষভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওক বলক আৰু মনে বলক আৰু মই মনে গেটখন খুলি লৈ আপোনালোকক লৈ গৈ আছোঁ জুঙাল বলহুৰ গড়লৈ আৰু জুঙাল বলহুৰ ওচৰলৈ ভয় নকৰিব কিন্তু ডাঙৰ হেংদাং এখন লৈ থাকে হাতত হয় বন্ধুসকল এইটোৱেই সেইটো জুঙাল বলহুৰ গড় যিটো ইতিহাসৰ পাতত সোণালী আখৰেৰে তেওঁ নিজৰ বীৰত্বৰ গাথা লিখি থৈ গৈছে সংক্ষিপ্তকৈ হ'লেও মই ইয়াৰ চাৰিও দিশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াত চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি হাতত লৈছে তত্ত্বাৱধান হাতত লৈছে আৰু এই সৰু পুখুৰীকেইটাত মীন পালনৰ আঁচনি হাতত লৈছে বুলি শুনিছোঁ আৰু মাঘৰ বিহুৰ দিনাখন মাঘৰ বিহু উৰুকাৰ দিনাখন ইয়াত বহুত কম মূল্যতে বহুত ভাল মাছ এসাঁজ খুওৱা হয় যদি আপোনালোকে বিচাৰে তেন্তে আহিব মাঘৰ বিহু উৰুকাৰ দিনাখন আমিও আহিম একেলগে খাম নে কি কয় অসম গৌৰৱ ইতিহাস গৌৰৱ জুঙাল বলহু আৰু এইখন আছে হেংদাং এটা সময় হেংদাং আৰু এইখন হেংদাঙেৰেই সেই সময়ত তেওঁ টুকুৰকৈ অসমৰ হদটোক পথ কৰিছিল আৰু নিজৰ নাম ইতিহাসৰ পটত সোণালী আখৰেৰে লিখি থৈ গৈছিল বন্ধুসকল আজিলৈ ইমানেই ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু ডেছক্ৰিপশ্যনৰ জুঙাল বিহুৰ বিষয়ে কিছু কথা লিখি দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে পঢ়িবলৈ একেবাৰে নাপাহৰিব আজিলৈ ইমানেই ধন্যবাদ ভিডিঅ' চোৱাৰ কাৰণে জয় আই অসম।